হেল্ল' এভৰিৱান, ইয়াৰ পিছে আমি মাজুলীত আছিলোঁ পিছদিনা আৰু পৰিৱেশ চাওক কি বৰষুণ। একচুৱেলি আমি মাজুলীলৈ অহাৰ কাৰণতে আছিলোঁ, মাজুলীত এখন বিয়া আছিলে, মানে হাজবেণ্ডৰ লগৰ এজন ভাল বন্ধুৰ বিয়া আছিলে। চ' আহিছিলোঁ, এয়া বিয়া ঘৰ। বৰষুণ বতৰ বহুত বেয়া, মানে আহিব নোৱাৰিম বুলি ভাবিছিলোঁ বিয়ালৈ, কিন্তু তথাপিও পাৰিলোঁ, আহিলোঁ আৰু। চ' একচুৱেলি এইটো মাজুলী ভিডিঅ'কেইটা কিন্তু মোৰ কেইদিনমানৰ আগৰ ভিডিঅ' হয়, মই দিয়া বহুত দেৰি হয়। ভিডিঅ'বিলাক মই কৰিতো ৰাখোঁ, কিন্তু দিয়া নাযায় টাইমত। চ' এয়া ঢুলীয়া পাৰ্টি মাতিছিলে, তেওঁলোকে প্ৰদৰ্শন কৰিলে, অলপমান গালে। তেওঁলোকে গোৱা ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈছোঁ, কিন্তু এনেকুৱা লং ভিডিঅ' মই আপলোড কৰা হোৱা নাই আৰু। তোমাক দেখা পালো যোৱা ৰাতি সপোন চিলমিল কৈ টোপনি মোৰ দুপৰ তোমাক দেখা পালো যোৱা ৰাতি সপোন মাজুলী বিয়া মানে তাৰ মাজতে মোৰ ল'ৰা কি উৎপাত, মই ল'ৰা চুলি কটা আগৰ ভিডিঅ' তাৰমানে মই দিয়া বহুত দেৰি কৰিছে। চ' তাক পিছে পিছে বাপেক দৌৰি ফুৰিব লগা আছে, ইমান নাচি থকা নাচনীকেইজনী মাজত গৈ পেলাই সি সোমাইছেগৈ নাচিবলৈ। এই ল'ৰা ছোৱালী থাকিলে এই হয় পৰিৱেশ আৰু ক'ৰবালৈ গ'লে। নেক্সট ডে মানে পিছদিনা আৰু ৰাতিপুৱা আমি আহিবলৈ, সেইদিনাও বতৰ বহুত বেয়া, তথাপিও মানে অকণমান ৰাতিপুৱাৰ পৰা বৰষুণে দি আছিলে, আমি অহাৰ সময়ত অকণমান এৰিলে আৰু এয়া ল'ৰা। তাৰপিছতে আহিলোঁ তাৰপৰা ওলাই। চ' বতৰ ডাৱৰীয়া, কিন্তু তথাপি বহুত ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া ভিউ, মানে ভাল লাগিল, বহুত ভাল লাগিল তাতে গৈ পেলাই। সেইখন ব্ৰহ্মপুত্ৰ আছিলে। চ' এইবিলাক চাংঘৰ হয়। তাতে এটা ভাল লাগিলে কি ৰাস্তাৰ কাষে কাষে এনেকুৱা চাং টাইপৰ, মানে এনেকুৱা জিৰণি ল'ব পৰাকৈ ঘৰ বনাই থৈছে। আমি তাতে জিৰণি লৈছিলোঁ, মানে যেতিয়া বৰষুণ আহিছে বা মানুহবিলাকে কেতিয়াবা গৰমত ৰখিব বিচাৰিলেও ৰখিব পাৰে, বা বৰষুণ আহিলেও ধুনীয়াকৈ জিৰণি ল'ব পাৰে। এনেকুৱা এইটো ভাল লাগিলে। আমি আহি থাকোঁতে বৰষুণ পৰিলে, আমি তাতে অলপমান সময় জিৰণি ল'লোঁ। এয়া আহি ডিব্ৰুগড় বাইপাছে পালোঁহি আৰু হৈ গ'ল আৰু, বাই বাই।